হেল্ল' গাইজ IPLৰ পাছত আজি প্ৰথম ভিডিঅ' বনাই আছোঁ মই আৰু তোমালোকৰ IPL এইবাৰ কেনেকুৱা গ'ল মোক কমেণ্টত ক'বা কোনে কিমান টকালৈকে আৰ্নিং কৰিছে ফেণ্টাচিৰ পৰাই হওক বা বেটিং কৰিয়ে হওক আজি মই তোমালোকৰ কাৰণে T20 ৱৰ্ল্ড কাপ স্পেচিয়েল ভিডিঅ' এটা আনিছোঁ যিসকলে এইবাৰ IPLত ফেণ্টাচি খেলিব নোৱাৰিলে সিহঁতে এইবাৰ ৱৰ্ল্ড কাপত বিন্দাছ ফেণ্টাচি খেলিব পাৰিবা মোৰ এই ভিডিঅ'টো চাই আজিৰ ভিডিঅ'টোত তোমালোকক মই ক'ম মাই 11 চাৰ্কেল অসমত কেনেকৈ খেলিব লাগে তোমালোকে মাই চাৰ্কেল 11ৰ লিংকটো ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত পাই যাবা তাৰ পৰাই তোমালোকে ডাউনলোড কৰিবা তাৰ পৰা ডাউনলোড কৰিলে তোমালোকৰ একো প্ৰব্লেম নহয় অসমত ফেণ্টাচি খেলিবলৈ মাই 11 চাৰ্কেল ডাউনলোড কৰাৰ পাছত তোমালোকে যিকোনো এটা কণ্টেষ্টত যদি ক্লিক কৰা মই তোমালোকক এনে এটা ডেমো টিম এটা বনাই তোমালোকক দেখাই আছোঁ নেপাল ভাৰ্চেছ কেনেডাৰ এটা মেচ চলি আছে সেই মেচটোৰে মই তোমালোকক ডেমো টিম এটা বনাই তোমালোকক দেখাম এনে বনাই আছোঁ টিমটো কেপ্টেইন ভাইচ কেপ্টেইন সেট কৰি পালে মই তোমালোকক এটা যিকোনো এটা যদি কণ্টেষ্টত ক্লিক কৰোঁ তে তোমালোকে দেখিবলৈ পাবা সেই কণ্টেষ্টটোত জইন নহয় মানে সেই কণ্টেষ্টত জইন মাৰিলে ৰেষ্ট্ৰিক্টেড এৰিয়া মানে তোমালোকে অসমত খেলিব নোৱাৰা মাই 11 চাৰ্কেল অসমত খেলিবলৈ তোমালোকে প্ৰথমে তোমালোকে প্লে ষ্টৰৰ পৰা GPS এমুলেটৰ নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা GPS এমুলেটৰ সাৰ্চ কৰাৰ পিছত তোমালোকে যোনটো এপ্লিকেশ্যনে ওপৰত দেখাব সেই এপ্লিকেশ্যনটোৱে তোমালোকে ডাউনলোড কৰি ল'বা ডাউনলোড কৰি তোমালোকে এই এপ্লিকেশ্যনটো সাইন ইন কৰি ল'বা এতিয়া তোমালোকে মোবাইল সেটিংছত যাবা মোবাইল সেটিংছত গৈ তোমালোকে সাৰ্চ কৰিবা এবাউট ফোন বুলি তোমালোকৰ ভাৰ্জন নামৰ অপচন এটা আহিব এই অপচনটোত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ পাছত তোমালোকৰ এনেকুৱা বিল্ড নম্বৰ বুলি লিখা থাকিব তাত তোমালোকে 7-8 বাৰ নন ষ্টপ ক্লিক কৰিবা তাৰ পাছত তোমালোকে আকৌ বেক কৰিবা তাৰ পাছত আকৌ তোমালোকে সেটিংছতে সাৰ্চ কৰিবা সিলেক্ট মোক লোকেশন তাৰ পাছত তোমালোকে 3 নম্বৰ অপচনত আকৌ লিখা থাকিব সিলেক্ট মোক লোকেশন বুলি তাত তোমালোকে টিপি দিবা তাৰ পাছত তোমালোকে যোনটো GPS এমুলেটৰ অন কৰিছিলা মানে ডাউনলোড কৰিছিলা এই তাতে ক্লিক কৰি দিবা এইখিনি কৰাৰ পাছত তোমালোকে যোনটো GPS এমুলেটৰ ডাউনলোড কৰিছিলা সেই এপটো ওপেন কৰিবা ওপেন কৰাৰ পাছত তোমালোকে যোনটো লোকেশন দিব বিচাৰা তোমালোকে ইয়াতে টাইপ কৰিব লাগিব টাইপ কৰাৰ পাছত তোমালোকে দিল্লী যিহৰে লোকেশন দিব বিচাৰা মই তোমালোকক এক্সাম্পল দিল্লী দি পালে দেখাই আছোঁ সাৰ্চ কৰাৰ লগে লগে তোমালোকক লোকেশনলৈ লৈ যাব লোকেশনলৈকে লৈ যোৱাৰ লগে লগে তোমালোকে এই লোকেশন বাটনটোত ক্লিক কৰি দিবা লোকেশন বাটনত ক্লিক কৰাৰ পাছত তোমালোকে আকৌ এবাৰ মাই 11 চাৰ্কেল এপ্লিকেশ্যনটো অন কৰিবা এটা কথা মনত ৰাখিবা তোমালোকে যিহৰে লোকেশন দিবা খালি ফেণ্টাসি খেলিব পৰা লিগেল ষ্টেট এখনৰে লোকেশন দিবা মই সেইকাৰণে দিল্লী দিছোঁ কাৰণ দিল্লীত ফেণ্টাসি বেন নহয় ইয়াৰ পাছত তোমালোকে যিকোনো এটা কণ্টেষ্টত যদি ক্লিক কৰা তেনেহ'লে তোমালোকে সেই কণ্টেষ্টটোত ক্লিক কৰাৰ লগে লগে তোমালোকে কণ্টেষ্টত জইন হৈ যাবা ইমানেই সিম্পল হয় তোমালোকে ফেণ্টাসি অসমত খেলিবলৈ বা মাই 11 চাৰ্কেল অসমত খেলিবলৈ নেক্সট ভিডিঅ'ত তোমালোকক মই ক'ম ড্ৰিম 11 অসমত কেনেকৈ খেলিব লাগে